নমস্কাৰ, মই পূজা আপোনালোকৰ মাজলৈ আহিছোঁ আপোনালোকৰ মৰম বিচাৰি আৰু মৰম ল'বলৈ। গতিকে আপোনালোকে মোক মৰম দি যাব আৰু মই মৰম লৈ যাম। আৰু মই নজনা কথা আপোনালোকে শিকাই দিব বুলি মই আশা কৰিলোঁ। মই আজি ফাৰ্ষ্ট টাইম ইউটিউব চেনেলত আহিছোঁ। আপোনালোক আজিৰ পৰা মোক পাই থাকিব ইউটিউব চেনেলত। আপোনালোকে যদি মোক সহায় কৰে, সহযোগিতা কৰে, তেনেহ'লে মোক ইউটিউবত পাই থাকিব। লগতে আপোনালোকৰ মৰম পালেহে মই আগবাঢ়ি যাব পাৰিম। আৰু সেই বুলি মই আগবাঢ়ি আহিছোঁ আপোনালোকৰ মৰম ল'বলৈ। আৰু আজি তেনেকুৱা ভিডিঅ' অনা নাই, জাষ্ট চিনাকিটো দিবলৈ আহিলোঁ। আগলৈ মই ভিডিঅ' আপোনালোকলৈ লৈ আহিম আৰু আপোনালোকে আঁকোৱালি ল'ব বুলি মই আশা কৰিলোঁ। এই চেনেলটো মই এইকাৰণে খুলিলোঁ, মোৰ মাৰ সপোন আছিল এটা ইউটিউব চেনেল খোলাৰ। সেইকাৰণে মোৰ চেনেলটোৰ নাম আছে ৰাখিছোঁ মাৰ সপোন। গতিকে আপোনালোকে সুন্দৰকৈ আঁকোৱালি লওক বুলি মোৰ আশা থাকিল। গতিকে আপোনালোক মোক ছাপোৰ্ট কৰক আৰু লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, লগতে ছাবস্ক্ৰাইব কৰি দিব। কিন্তু এইবিলাক কৰিবলৈ প্লিজ নাপাহৰিব। মোৰ ফালৰ পৰা এইটো ৰিকুৱেষ্ট থাকিল। আৰু মই আগবাঢ়ি যাম বুলি আপোনালোকে মোক আশীৰ্বাদ কৰি যাওক। গতিকে আজি মই বেছি কথা নকওঁ, আপোনালোকৰ মাজলৈ আহিলোঁ, চিনাকি দিলোঁ। গতিকে ইমানতে মই সামৰণি মাৰিলোঁ।